হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোত কম সময়ৰ ভিতৰত আপোনালোকে নিজকে কেনেদৰে ইমপ্ৰুভ কৰিব পাৰে তাৰ বিষয়ে মই জনাম। প্ৰথম পইণ্ট হ'ল অলাগতিয়াল শ্বপিং আৰু মাষ্টাৰবেশ্যন বন্ধ কৰা। শ্বপিঙৰ ক্ষেত্ৰত আপোনালোকে যিবিলাক একেবাৰে দৰকাৰী বস্তু তাতহে পইচা খৰচ কৰক। অযথা অলাগতিয়াল বস্তু কিনি পইচা কেতিয়াও খৰচ নকৰিব। ইয়াৰ পাছত আহিছোঁ মাষ্টাৰবেশ্যন। সকলোৰে এনেকুৱা এটা বয়স আহে যে এইটো বস্তু কৰিব মন যায়। এইটো বেয়া বস্তু নহয়, কিন্তু অত্যাধিক মাষ্টাৰবেশ্যন বা আপুনি সদায় যদি পৰ্ন চাই এইবিলাকৰ পৰা আপোনাৰ লাইফত বহুত অনিষ্ট কৰিব পাৰে। যিমান পাৰে এইবিলাকৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। 2 নম্বৰ পইণ্ট হ'ল আমোদ প্ৰমোদৰ বাবে ধূমপান আৰু সুৰাপান বন্ধ কৰক। 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত এইটো এটা এনেকুৱা বয়স য'ত ড্ৰিংকিং আৰু স্মকিঙৰ প্ৰতি এডিক্টেড হয় বা হাই চান্স থাকে এডিক্টেড হোৱাৰ। এই ড্ৰিংকিং বা স্মকিং এইবোৰ এটা খন্তেকীয়া আনন্দহে মাথো, বা কিছু সময়ৰ বাবেহে আপোনাৰ টেনশ্যন বা দুখ পাহৰাই পেলাব। গতিকে এইবোৰৰ পৰা পাৰে মানে বিৰত থাকক। তিনি নম্বৰ পইণ্ট হৈছে যিমান পাৰে কমকৈ খৰচ কৰক। আপুনি যিমান ইনকাম কৰে তাৰ ওপৰত ভিত্তি কৰিহে খৰচ কৰক। সদায় কম খৰচ কৰিবলৈ যত্ন কৰক আৰু কমকৈ হ'লেও ছেভিংছ কৰা আৰম্ভ কৰক, যিয়ে আপোনাক বিপদৰ সময়ত বহুত সহায় কৰিব। চাৰি নম্বৰ পইণ্ট হৈছে নিজৰ ওপৰত বিশ্বাস ৰাখক, বেলেগে কি কয় গুৰুত্ব নিদিব। লাইফত আপুনি এনেকুৱা বহুত মানুহ পাব যিয়ে আপোনাক ডিম'টিভেট কৰিবলৈ চেষ্টা কৰিব। তেনেকুৱা মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। অইনে যি কয় কৈ থাকিবলৈ দিয়ক, আপুনি কেতিয়াও গুৰুত্ব নিদিব আৰু নিজৰ কাম গুৰুত্ব সহকাৰে কৰি যাওক আৰু ছাকচেছ হৈ দেখুৱাওক। 5 নম্বৰ পইণ্ট হৈছে নিজৰ অধিকাৰৰ সপক্ষে মাত দিয়ক। ক'ৰবাত যদি আপুনি ভুল হোৱা দেখিছে তাৰ বিৰুদ্ধে মাত দিয়ক আৰু নিজৰ আৰু আনৰ জাষ্টিছৰ হকে মাত মাতক। আনজাষ্টিছ দেখিলে কেতিয়াও হওক দিয়ক বা যাবলৈ দিয়া, নাইবা যি হৈছে হৈছে মোৰনো কি যায়, এনেকুৱা এটিটিউড নাৰাখিব। 6 নম্বৰ পইণ্ট হ'ল যদি আপুনি অসফল হৈছে আকৌ চেষ্টা কৰক। আপুনি যদি ক'ৰবাত বিফল হৈছে কেতিয়াও হতাশ নহ'ব। হতাশাই আপোনাৰ মনোবল ভাঙি পেলাব পাৰে। গতিকে চিন্তা কৰক যে আপোনাৰ ভুলটো ক'ত, কেনেকৈ আৰু কেতিয়া হৈ আছে আৰু সেইমতে প্লেন বনাওক আৰু বাৰে বাৰে চেষ্টা কৰক। এইটো মনত ৰাখিব যে পৃথিৱীৰ বিখ্যাত মানুহবোৰৰ বেছিভাগেই প্ৰথমতে বিফল হৈছিল, কিন্তু তেওঁলোকে কেতিয়াও হাৰ মনা নাছিল। 7 নম্বৰ পইণ্ট হৈছে ক্ষমা কৰিবলৈ শিকক। সকলোকে ক্ষমা কৰক, আপোনাতকৈ মানত সৰুৱে হওক বা ডাঙৰে হওক সকলোকে ক্ষমা কৰি দিয়ক, কিন্তু এটা লেভেললৈকেহে। ক্ষমা কৰিলে আপোনাৰ মন পাতল লাগিব আৰু বিৰক্তিভাৱ নোহোৱা হ'ব আৰু মনৰ পৰা শান্তি অনুভৱ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।